লাজুকীয়া দেখাৰে ঘূৰি ঘূৰি নাচাবি প্ৰণয়ৰ অনুভূতিয়ে। ভালে আছে? বহুত দিনৰ মূৰত একদম ধুনীয়া। কি কৈ আছা তুমি? মই আহিছোঁ, মই দাদাক লগ পাবলৈ আহিলোঁ, ভাল লাগিল দাদাক লগ পাই বহুতখিনি। মইতো কল কৰিয়ে থাকোঁ ন, আমিতো ফোনত কথা পাতিয়ে থাকোঁ মাজে মাজে। মোৰ সময় নহয়, সময়টো আমাৰ নহয়। ফোন কৰোঁ, সঞ্জীৱ দা ক'ত আছে? মই ডিব্ৰুগড় পালোহি। নাই আজি মই অমুকত গ'লোঁ, সিদিনা ফোন মাৰিছোঁ কৈছে মই ডিব্ৰুগড় আছোঁ বোলে। বোলে নহয় আজি যোৱাটো। সঞ্জীৱ মানে কি ক'ম আৰু, আজি ক'বলৈ একো ভাষা বিচাৰি পোৱা নাই, কাৰণ আজি ফাইনেলি লগ পালোঁ। মানে মই বহুত হেপী বাৰু। আপুনি কি হৈছে নাজানো, মই মানে বহুত হেপী, কাৰণ অসমবাসী ৰাইজে আপোনাক মানে বহুত সোনকালে বহুত আদৰি ল'লে, আৰু আপুনিও বহুতখিনি কষ্ট কৰিছিলে, আগৰ পৰা কষ্ট কৰিছিলে, আগৰ পৰা মঞ্চ প্ৰগ্ৰাম কৰিছিলে, পাইছোঁ মই ক'ৰবাত লগ পাইছিলোঁ। গতিকে আজি ৰাইজক আপুনি কিবা এটা গান শুনাই দিয়ক। ৰাইজক প্ৰথমতে বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু তোমাকো ধন্যবাদ জনাইছোঁ, তুমি ইমান কামৰ মাজতো মোৰ ওচৰলৈ আহিছা। গতিকে মই কল কৰোঁৱেই, মইতো আহিম বুলি ভাবি থাকোঁ, কিন্তু সময় মিলাব নোৱাৰোঁ, সেইকাৰণে আহিব পৰা নাই। মোৰ সময় হ'লে আপোনাৰ নহয়, আপোনাৰ হ'লে মোৰ নহয়, তেনেকুৱা পৰিস্থিতি হৈ থাকে। গতিকে আপোনাৰ মানে কি ৰাইজে ফাৰ্ষ্ট হওক এটা গানে বেছি আদৰি ল'লে, গানটো হৈছে কি মন বাসৰ গানটো যে, সেই গানটো এবাৰ মই আপোনাৰ মুখত মানে ওচৰৰ পৰা শুনিব বিচাৰোঁ লাইভ। ঠিক আছে। লাজুকীয়া দেখাৰে ঘূৰি ঘূৰি নাচাবি, সঁচাকে প্ৰেমত পৰি যাম, মোৰ কোমল বুকুতে মৰমবোৰ বাঢ়িছে, তোৰয়ে ৰাখিছোঁ সদায়। ধন্যবাদ। বহুত বহুত ভাল লাগিলে গানটো, একেবাৰে মানে কি আজি মোৰ এনেকুৱা লাগি আছে যে মোৰ ওচৰত জুবিন গাৰ্গ আছে, জুবিন দা আছে, মোৰ তেনেকুৱা লাগি আছে মানে। আপুনি মানে কি এই ভিডিঅ'টো যে আপুনি জুবিন দাক আপুনি লগ পাইছে, আৰু অলৰেডি ভিডিঅ'টো মই পাইছিলোঁ, নিউজতো পাইছিলোঁ যে জুবিন দাৰ লগত একেলগে আছিলে আপুনি এটা নিউজ চেনেলে, ধৰক নামটো পাহৰিছোঁ মই নিউজ চেনেলটো কি আছিলে, কাৰণ নিউজ চেনেলটোক আপুনি কিবা ক'ব নেকি আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে? সকলো নিউজ চেনেলে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, আৰু তেখেতলোকৰ কাৰণে আজি জুবিন দাক লগ পালোঁ, আৰু সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ ইমানবোৰ মৰম দিয়াৰ কাৰণে, আৰু ভাল ভাল গান আহি আছে আপোনালোকৰ কাৰণে, ছাপোৰ্ট কৰিব সকলোৱে। মানে কি ক'ম আৰু আপোনালোকক আজি একো ভাষা বিচাৰি পোৱা নাই, সঁচাকৈ মই একো ভাষা বিচাৰি পোৱা নাই, গতিকে থেংক ইউ। আৰু এতিয়া আপুনি যেনেকৈ ধৰক এজন ছিংগাৰ হৈ আহিলে, ইমান দিন উঠি আহিছে, বাট আপুনি মানে আগলৈ কি কৰিম বুলি ভাবি আছে? মানে ছিংগাৰ বস্তুটো মানে কি জানেনে, মই গানটো ভালেই পাওঁ, আৰু গানটোকে বুলি মই ধিয়াই থাকিম নহয়, আৰু বেলেগ কামো কৰিব লাগিব, পঢ়া শুনা কৰি আছোঁ, গতিকে চাকৰি লাগিব। আপুনি এতিয়া কিমানলৈ পঢ়িছে বা কি পঢ়ি আছে আপুনি ৰাইজক এবাৰ জনাব নেকি? BA 5th চেম কৰি আছোঁ, ফাইনেল 12 তাৰিখৰ ফাইনেল হ'ব। এক্সাম চলি আছে বৰ্তমান? এক্সাম চলা নাই, চলিব আৰু এক্সামৰ মাজতে আহি গ'লোঁ এক্সাম, গতিকে সেই আৰু তেনেকৈ গানো গাই যাম, পঢ়িও যাম, কামো কৰিম, চব আপুনি জুবিন দাৰ কিবা এটা গান গাই আপুনি শুনাব নেকি? জুবিন দা আপুনি অলৰেডি আপোনাৰ নিজৰ গান গাই আছে, এতিয়া আপুনি জুবিন দাৰ গান এটাই গাই শুনা, আপুনি এটা হিন্দী গান গাওক, হিন্দী গান আপুনি ষ্টেজত গাইছে, হিন্দী গানকেইটা ভাল লাগিছে। পুৰণা হিন্দী গান গাইছে। জগুলা লা 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 দিখে है मुझको, जगुला ला 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 दिखे है मुझको, तेरे इश्क से माला माल तेरे जोगी, तेरे इश्क से माला माल रहते राजबान, लाल 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 दिखे है मुझको। धन्यवाद। আজি মানে চকুকেইটা যদি এনেকৈ মুদি যদি লওঁ তেতিয়া একে চেম জানো আমাৰ জুবিন দাৰ ওচৰত থিয় হৈ আছে তেনেকুৱা লাগি আছে মোৰ। নাই তেনেকৈ নক'বা যে সকলোৱে সঞ্জীৱ হিচাপে আদৰি ল'ব লাগিব, আৰু তেনেকৈ গান কৰি সকলোৱে তেনেকৈ আদৰি লৈছে, কিন্তু আপুনি যেনেকৈ কয় ধৰক বহুতে কয় সঞ্জীৱ দাৰ হয়, কিন্তু বহুতে এনেকৈ ভাবি লয় যে গানটো কোনে গাই আছে। আপুনি ধৰক আজি মন বাসৰ গান তেনেকৈ আজি যদি মন বাসৰ গানটো যদি মই শুনি থাকোঁ অলৰেডি মই অনুভৱ কৰোঁ যে জুবিন দাই গাই আছে, বহুতে কিন্তু এইটোৱে হেৰি কৰে মনত আনি লয় যে এইটো জুবিন দাই গাই আছে কথাই ক'ব নাই, আৰু বহুতে এতিয়াও ভাবি আছে চাগে এই গানটো জুবিন দাই গাইছে। তেনেকৈ আজিৰ দিনতো বহুত ভাবা মানুহ আছে, বহুত আছে বহুতে কমেণ্টো কৰে তেনেকৈ যে
জুবিন দাৰ লাগিছে মই তেনেকৈ নহ'ব কাৰণ সঞ্জীৱ দা মানে কি আপুনি কেতিয়াবা ভাবিছিলে নেকি মই এনেকুৱা এজন ছিংগাৰ হ'ম বা মই এনেকৈ কেতিয়াবা মই এখন মঞ্চত মোক গীত গাব মাতিব বা মই এনেকৈ আগতো মই এনেকুৱা ভাল ভাল এলবাম কৰিম তেনেকুৱা আপুনি কেতিয়াবা ভাবিছিলে নেকি তেনেকৈ মানে ভবা নাই মানে এনেও মোৰ গানৰ প্ৰতি অলপ বেলেগ এটা হেৰি আছে হয় গান খুব ভাল পাওঁ মই গাই ভাল পাওঁ তাৰপিছত সেয়াই আৰু গানটো ভাইৰেল হৈ গ'ল সকলোৱে মৰম দিলে তেনেকৈ গান চান কৰিলোঁ আৰু আপুনি গান সৰুৰ পৰা আপুনি গান গাই আহিছে নেকি মানে যেতিয়াৰ পৰা গান গাব পাৰোঁ তেতিয়াৰ পৰা গাইছোঁ আৰু তেতিয়াৰ পৰা গাই আহিছে ছিক্সৰ পৰা মই গান গাইছোঁ তেনেকৈ স্কুলত গাইছোঁ তেনেকৈ কি ক'ম আপুনিও চাগে কেতিয়াও ভবা নাছিল ইয়াত মই এনেকুৱা এজন হৈ যাম কোনোৱে নাভাবে ন তেনেকৈ কোনো ভবা নাছিলে মৰম দিলে চব হৈ যায় ৰাইজে নখ জোকাৰিলে নোৱাৰিব সেইটো এজন আহিছে মোৰ বন্ধু কি ক'বা তুমি ক্ৰেজি বহুত ধুনীয়া একদম আহোঁতে আমাৰ কি হৈছিলে আজি কৈ দিয়ক অলপ একদম গোটেই বাট সুধি আমাৰ দাদাৰ ঘৰ পালোঁ আহি একদম বহুত মৰমৰে পালোঁ আহি এতিয়া মৰমে লগ পাইছে একদম বহুত ধুনীয়া লাগিলে মানে কি আমাৰ আহোঁতে কি হ'লে এফালে এজনী মানে বাইদেউ সুধিছিলোঁ এতিয়া সন্দীপ দাৰ ঘৰ কোনফালে যাম বাইদেউ যেতিয়া ক'লে তোমালোকে বাঁহবাৰীয়ে হৈ যোৱা বোলে এনেকুৱা বাঁহবাৰী ৰাস্তা দেখাই দিলে গান এটা মনত পৰিছে কি জানে নাই সৰু যে গানটো আমি গাই আহিছোঁ এই বাইদেউ যেতিয়া ক'লে এইফালে যাওক বোলে এইফালে পঠাই আহি আছোঁ আৰু এইফালে গৈ আমি সিটো ৰাস্তাত গ'লোঁ সিটো ৰাস্তা কেইটামানে ক'লে কৈছে ইফালে নহয়তো বোলে কৈছে পিছফালে বোলে কৈছে সিফালে যাওক বোলে আছে এইফালে বাঁহবাৰী আছে সেই ৰাস্তা আছে এতিয়া মই আপোনাৰ পৰা আৰু এটা গান শুনিবলৈ বিচাৰিম প্ৰথমতে ডিচেম্বৰ লাষ্টত এটা গান আহি আছে বিহুসুৰীয়া গীত বিহু সকলোৱে শুনিব মোৰ চেনেলত যাব সঞ্জীৱ বৰা মিউজিকেল চেনেলত সকলোৱে মৰম দিব আগৰ গীত কেইটা যেনেকৈ মৰম দিছিলে এইটো গীতো দিব ধুনীয়াকৈ দিব ৰাইজে অলৰেডি মৰম দিছে ন এতিয়াতো আৰু দিবহে মোৰ গানকে গাইছোঁ নিজৰ গান এটা প্ৰণয়ৰ অনুভূতিয়ে কলিজাত ৰঙা হৈ ফুলিছে এটি মিঠা হাঁহি আদৰেৰে দিলাহি গুজি তুমি উঠতে ধন্যবাদ